হৰিহদৰাত ভিডিঅ' বনাবলৈ গৈ খেদা খাই আহিলোঁ। হাই এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ব্লগ। মই আজি আপোনালোকক দেখাম মোৰ গাঁৱৰে ওচৰে পাজৰে কিছুমান জেগা আছে যিবোৰ বহুত বেছি ধুনীয়া। আচলতে আমি দুইজনী আজি ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ আৰু তাৰ কাৰণে আমাক সৰিয়হৰ প্ৰয়োজন। ভাল সৰিয়হডৰা বিচাৰোতে আমি পালোহি এইডোখৰ জেগা। প্ৰথমতে মথাউৰিৰে আহিলোঁ, তাৰ পাছত মথাউৰিৰ তললৈ স্কুটিখন নমাই দিলোঁ। তাৰ পাছত বাঁহৰ এই 3-দলীয়া দলঙেদি পাৰ হৈ এই ধুনীয়া জেগাডোখৰ পালোহি। মই বৰ্তমান যিটো ঠাইত আছোঁ সেই মাটিখিনি একদম পলসুৱা, মানে নদীৰ কাষৰ মাটিখিনি পলসুৱা হোৱাৰ কাৰণে ইয়াত শাক পাচলিৰ খেতি বহুত বেছি ধুনীয়া হয়। চাৰিওফালে মটৰ, বন্ধাকবি, ব্ৰকলি, বেঙেনা, বিলাহী আৰু সৰিয়হৰ দৰা। এই জেগাডোখৰ ইমান বেছি ধুনীয়া আৰু শান্তিময়, সেইকাৰণে দুইজনীয়ে কথা পাতি কেতিয়ানো গধূলি হ'ল গমেই নাপালোঁ। আৰু বেলি মাৰ যোৱাৰ আগতে আমি ভিডিঅ' বনালোঁ, লগতে ফটো তুলিলোঁ। পিছে যিডোখৰত সৰিয়হ অকণমান কমকৈ আছে সেইডোখৰতহে আমি সোমাই লৈছিলোঁ, কিন্তু তথাপিও ইপাৰৰ পৰা এজন মানুহে চিঞৰ লগালে সৰিয়হ দৰা নষ্ট নকৰিবা। কথাটো অকণমান শুনাৰ লগে লগে আমি দুইজনীয়ে ভাবিলোঁ যে যাওঁগৈ আৰু।